মই এখন নতুনকৈ দোকান এখন দিম বুলি ভাবিছিলোঁ অপেনিং কৰিব লাগিছিল কিহৰ দোকান চাহ দোকান এখন দিম বুলি ভাবিছিলোঁ মানে মিনময় দা ডিম্পুদাকো লৈবা আৰু এইফালে আকৌ স্কচ আকৌ লৈবা তুমি অলপমান মোক সেই কৰি দিবা হেল্প কৰি দিবা হ'ব দে তুমি যেতিয়া আৰম্ভ কৰা মোক ক'বা আগে হাই ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ তাৰে মাজতে আজি এটা আৰু নতুন প্ৰেংক কল আনিছোঁ নহয় প্ৰেংক কল এটা কৰিব গৈ আছোঁ আৰু আজি প্ৰেংক কলটো কৰিম মিনিমাম এটা আপোনালোকে বহুতে চিনি পায় ডিম্পুদাৰ লগত থাকে প্ৰায় ডিম্পুদাৰ লগত ভিডিঅ' বনাই থাকে তেওঁক আজি এটা প্ৰেংক কল কৰিব ওলাইছোঁ আৰু যোৱাকালি তেওঁক ফোন কৰিছিলোঁ কিন্তু তেওঁ ব্যস্ত হৈ আছিলে চ' যোৱাকালি নহ'ল আজি আৰু এবাৰ ট্ৰাই কৰিছোঁ কি হয় আপোনালোকে ভিডিঅ' চাই থাকিব গাইজ মিনিমাম নাম্বাৰটো বৰ্তমান উলিয়াই ল'লোঁ আৰু এতিয়া ফোনটো কৰোঁ আজি ফোনটো লাগছি चिन्मय को कॉल करने के लिए धन्यवाद হেল্ল' অঁ মিনময় দা অঁ কি খবৰ আছোঁ ভালে অঁ মই মানে তোমাৰ ভিডিঅ'বিলাক চাই থাকোঁ বিৰাট ভাল লাগে ভিডিঅ'বিলাক চাই বৰ্তমান কি কৰি আছা মই আছোঁ ৰ'বা অলপমান এনেই আছোঁ দোকানত যোৱা নাই নেকি দোকান আজি বন্ধ ৰবিবাৰ না আজি ৰবিবাৰ আছিল না আজি বন্ধ মই মানে সৰ্থেবাৰীৰ পৰা কৈছিলোঁ মিনময় দা মই এখন নতুনকৈ দোকান এখন দিম বুলি ভাবিছিলোঁ অপেনিং কৰিব লাগিছিল কিহৰ দোকান চাহ দোকান এখন দিম বুলি ভাবিছিলোঁ মানে মোৰ বেছি মানে মোৰ দুইশাহে আৰু লাহে লাহে ষ্টাৰ্ট কৰিম মানে চব কাম সৰুৰ পৰাই ডাঙৰ কৰি কৰিব লাগে না তুমি শুনো কৈ থাকা সৰুৰ পৰা চব আৰম্ভ কৰিব লাগে সৰু ডাঙৰ বুলি কথা নাই আৰু বস্তু আৰম্ভ কৰিব লাগে আৰু ভালকে সেইটো এনেই বেকাৰ বহি থাকোঁতে সৰুৰ পৰা আগবাঢ়ি যাব লাগে আৰম্ভ কৰি দিয়া লাহে লাহে আৰু ভাবছিলোঁ মই এখন চাহ দোকান এখন অপেনিং কৰিম আৰু তোমাকো মাতিম হ'ব দে যাম দে কেইটামানত ক'লি মই তোমাৰ বিহুৰ টাইমত হৈ কৰিম বুলি ভাবিছোঁ হ'ব দে কথা নাই বেছি ডাঙৰকৈ নকৰোঁ মানে আমাৰ এখন ঘৰতে ঠেলা এখন আছে ঠেলাখনতে ফাৰ্ষ্ট হেৰি কৰিম আৰম্ভ কৰিম হ'ব দে কথা নাই লাহে লাহে কৰিলে হ'ল পাৰা যদি ডিম্পুদাকো লৈবা এটা ভিডিঅ' বনাই দিবা হ'ব দে কথা নাই তুমি ক'বা আৰম্ভ কৰা লাগে আহিবা না মিনময় দা হ'ব দে আৰু পইচাটো কিমানমান ল'বা পইচা কথা নাই পইচা নালাগে নাই হ'লেও একবাৰ কৈ দিয়া পইচাটো কিমান বা ল পইচা নলওঁ দে মিনময় দা আহিবা কিন্তু তুমি নাভাবা বোলো সৰুকৈ চাহ দোকানখন দিব সেইকাৰণে নাযাওঁ যাম দা মানে মই একদম মানে পইচা আনি মিনময় দা কিন্তু বেকাৰ বহি থাকিব ইচ্ছা নি লাহে লাহে কিবা এটা কাম আৰম্ভ কৰি আগে যাব ইচ্ছা আছে মোৰ হ'ব দে কথা নাই লাহে লাহে আৰম্ভ কৰিলে হ'লে ভাল হ'ব এতিয়া মোৰ ছেকেণ্ড অপশ্যনো ৰাখা একো নাই না সেইকাৰণে চাহ দোকানৰ ফাৰ্ষ্ট আৰম্ভ কৰোঁ তাৰপিছত আৰু কিবা বেলেগ কৰিম যদি ভালকৈ যদি চেল তেল হৈ থাকে তেতিয়া ভালকৈ সেই কৰিম আৰু মই যোৱাকালিও তোমাক ফোন আছিল কিন্তু ফোনটো তোমাৰ বিজি আছিলা তাৰপিছত কল বেক নকৰিলা তুমি নাই মানে আমাৰ লগৰ ল'ৰাটোৰ মাকৰ কিবা অসুখ হৈছে মিনময় দা আহিবা কিন্তু তুমি এতিয়া দে হ'ব দে যাম দে মিনময় দা ডিম্পুদাকো লৈবা আৰু এইফালে আকৌ স্কচ আকৌ লৈবা তুমি অলপমান মোক সেই কৰি দিবা হেল্প কৰি দিবা হ'ব দে তুমি যেতিয়া আৰম্ভ কৰা মোক ক'বা আগে মানে মিনময় দা দোকানখন কেনেকৈ দিলে ভাল হ'ব ফাৰ্ষ্টতে সেইটোতো আইডিয়া নাই বাৰু ইমান মই মানে ফাৰ্ষ্টতে বেছি নকৰোঁ আৰু তোমাৰ লাল চাহ তুমি ধৰা যোনে ধৰা এনেকুৱা লাইনত দোকান আছে চাহ টাৱাৰ তেনেকুৱা মানুহ সুধি ল'বা তুমি মই মানে মিনময় দা বেছি মোৰ পইচা আনিছোঁ ফাৰ্ষ্টতে তোমাৰ লাল চাহ থাকিব গাখীৰ চাহ থাকিব হাটা বিস্কুট থাকিব আৰু বনচন থাকিব হ'ব না মিনময় দা লাহে লাহে এনেকৈ আৰম্ভ কৰোঁ হ'ব দে কথা নাই তোমাকো মই তুমি চিন্তা কৰা মানে এনেকৈ তোমাকো মই ভালকৈ বনাই দিম আৰু লাল চাহ গাখীৰ চাহ তোমাক মই ধুনীয়াকৈ খুৱাই দিম হ'ব দে কথা নাই মই মিনময় দা গাখীৰ চাহ বঢ়িয়াকৈ বনাব জানো তুমি মই যাম দা কথা নাই মিনময় দা আহিবা কিন্তু দা ডিম্পু দা আকৌ লৈবা মিনময় দা মিনময় দা বৰ্তমান খং উঠছি
মানে ক'লো না এনকে তো অলপ মানে খংটো সেইকাৰণে কিন্তু খং উঠছি আৰু এবাৰ ফোনটো কৰি চাওঁ আৰু কৰোঁ একবাৰ আৰু অলপ খংটো ল'ম আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে অনুগ্ৰহ কৰি গাইজ গম পাইছে মই ফোন কৰি আৰু তাৰ ৰিম্পিলৰ মোবাইলটো চুইচ অফ কৰি দিছে বৰ্তমান সুইচ অফ হৈ আছে অনুগ্ৰহ কৰি পিছত চেষ্টা কৰক जिस नंबर से आप संपर्क करना चाहते हैं वह अभी स्विच ऑफ है कृपया कुछ समय पश्चात प्रयास करें The number you are calling is currently switched off গাইজ বৰ্তমান মিনভাইটাই মোবাইল চুইচ অফ কৰি থৈ দিছি পিছত আৰু একবাৰ গধূলি ফোনটো কৰি ক'ব লাগিব প্ৰেংক কল বুলি তো যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনাৰ লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব গাইজ আৰু আজিৰ প্ৰেংক কলটো বৰ্তমান ক'বলৈ গ'লে প্ৰায়খিনি ছাকচেছ হৈছোঁহে আৰু এইটো আছিল মোৰ 3 নম্বৰ প্ৰেংক কল আৰু ইয়াৰ আগতে ফাৰ্ষ্ট প্ৰেংক কলটোত ছাকচেছ হৈছোঁ তাৰে পিছত স্কচত কৰিছিলোঁ স্কচতো আৰু কিছুমান এডিটিঙত মোৰ প্ৰব্লেম হৈছিল তাৰ বাবে আপোনালোকক মই ক্ষমা বিচাৰিছোঁ গাইজ আৰু এডিটিংটো মই কৰিছিলোঁ তাৰপিছত কিবা উল্টা হৈ গৈছে তো আপোনালোকে বেয়া নহ'ব তাৰ বাবে আৰু ধুনীয়াকৈ এডিটিংটো মই মিলাব চেষ্টা কৰিম আৰু আজিলৈ গাইজ ভিডিঅ'টো এইখিনি আছিল আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু গাইজ নতুন এটা ভিডিঅ'ৰ লগ পাব আজিলৈ বাই বাই জয় অসম